হাই গাইজ মই কুলদীপ পাত্ৰই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আমি অসমীয়ালৈ। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2018-19 বৰ্ষত HSLC এক্সাম আৰু হাই মাদ্ৰাছা এক্সামত 75% 75% বা তাতকৈ ওপৰত পাইছিলে, মানে ষ্টাৰ ডিষ্টিংশ্যন তাৰ ওপৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাইছিলে, তো তেওঁলোকক দিয়া হ'ব আনন্দৰাম বৰুৱা বঁটা। তো সকলোৱে এইটো কথা নিশ্চয় জানে। তো তাৰ পিছৰ কথাটো হ'ল কি, তোমালোকৰ কাৰণে সুখবৰ এটা আহিছে যে যোৱাকালিৰ পৰা মানে 6 নৱেম্বৰ 2019 তাৰিখৰ পৰা মুকলি কৰি দিয়া হৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন। তো তোমালোকেতো সকলোৱে জানা চাগে 2018 বৰ্ষৰ পৰা এইটো মানে ফৰ্মুলা ষ্টাৰ্ট হৈছিলে যে তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আমিও কৰিছিলোঁ 2018 বৰ্ষত। তো এইবাৰো অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তোমালোকে আনন্দৰাম বৰুৱা বঁটা পাবৰ কাৰণে। তো যোৱাকালি অপেন কৰি দিছে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা ডেটটো, আৰু তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো মই আজি ভিডিঅ'টোত তোমালোকক কেনেকৈ তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবা আনন্দৰাম বৰুৱা বঁটা পাবৰ কাৰণে, তো সেইটো কৈ দিব ওলাইছোঁ, ভিডিঅ'টোত দেখাই দিম তোমালোকক। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই থাকিবা। গুগলত গৈ তোমালোকে লিখিব লাগিব আৰবাজ বুলি। মোৰ ওপৰত ইয়াতে লিখা আছে আৰবাজ বুলি। যেতিয়া তোমালোকে ইয়াত ক্লিক কৰিবা, ওপৰত যিটো ইণ্টাৰফেচ আছে তাত এনেকৈ ক্লিক কৰি দিবা তোমালোকে জাষ্ট। মোৰ নেটটো অলপ শ্ল' আছে, বাছ এইখন ইণ্টাৰফেচ পাবা তোমালোকে। ইয়াতে তোমালোকে নিশ্চয় দেখা পাবা এইখন চাওক, আনন্দৰাম বৰুৱা এৱাৰ্ড 2019। তো 2019 এইটো ইয়াত কিবা কিবি লিখা আছে। ইয়াত লিখা কথাখিনি এইখিনিয়ে যে ক'লা আখৰেদি যিখিনি লিখা আছে, তো যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% বা তাতকৈ ওপৰত পাব তেওঁলোকে মানে এই আনন্দৰাম বৰুৱা এৱাৰ্ড পাব। তাৰপিছত দ্য এপ্লিকেশ্যন উইল বি হেভ টু আপলোড ফলোইং দ্য পাছ চাৰ্টিফিকেট ডিউলি এটাষ্টেড এণ্ড কাউণ্টাৰ চিংক বাই দ্য হেড অফ দ্য ইনষ্টিটিউট ফ্ৰম দ্য হুইচ এপ্লিকেণ্ট পাছড আউট অফ দ্য PDF ফাইল ফৰ্মেট। তো তোমালোকে যিখন স্কুলৰ পৰা তোমালোকে পাছ কৰি আহিছা, তো সেইখন স্কুলৰ যোনটো প্ৰধান আচাৰ্য হেড মাষ্টৰজনৰ পৰা এটা ষ্টেট লৈ আহিব লাগিব, মানে তেওঁৰ চাইনটোৰ সৈতে এটা ষ্টেট লৈ আহি সেইটো PDF ফাইল বনাই তোমালোকে ইয়াত দিব লাগিব। তাৰপিছত চেল্ফ এটাষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ অফ দ্য এপ্লিকেণ্ট ইন GPG ফাইল ফৰ্মেট। তোমাৰ ফটো এখনৰ ওপৰত তোমাৰ চাইনটো মাৰি GPG ফাইল কৰি ইয়াত দিব লাগিব। তাৰ তলত এইখিনি ৰঙা আখৰ দি লিখিছে, তোমালোকে চাব পাৰা অনলাইন এপ্লিকেণ্ট ফৰ্ম উইল বি এভেইলেবল ফ্ৰম 6 নৱেম্বৰ 2019 এণ্ড লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ইজ 25 নৱেম্বৰ 2019। তোমালোকে মানে 6 নৱেম্বৰ আৰু 25 নৱেম্বৰৰ ভিতৰত এইটো এপ্লিকেশ্যনটো তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ তলত ইয়াত দ্য এলিজিবল কেণ্ডিডেট অফ আনন্দৰাম বৰুৱা এৱাৰ্ড চেম 2019 মাষ্ট কমপ্লিট দ্য অনলাইন ৰেজিষ্ট্ৰেশ্যন ইন টাইম। তোমালোকে ইন টাইমত অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ইয়াত কৈছে। আৰু ইয়াত তলত কি লিখা আছে তোমালোকে পঢ়ি চাবা। তো এইবিলাক পঢ়ি চালে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। মই ভিডিঅ' ডাঙৰ কৰিব খোজা নাই। আৰু তোমালোকে ইয়াতে ক্লিক ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ইয়াত যদি ক্লিক কৰিবা, ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। তো আনন্দৰাম বৰুৱা এৱাৰ্ড চেম। তো তোমালোকে ইয়াত ষ্টুডেণ্ট লগ ইন, তো তোমালোকৰ ৰল কোড এই B18 তাৰপিছত যে কিবা কেইটামান থাকে সেই ৰল কোডকেইটা মাৰিবা। তোমাৰ নংটো মাৰিবা 06 যাৰ যি হয় আৰু সেনেকৈ ৰল নংটো ইয়াতে মাৰি দিবা। মাৰাৰ পিছত টোটেল মাৰ্ক তুমি কিমান মাৰ্ক পাইছিলা HSLC এক্সামত সেইখিনি মাৰি পেলাই ইয়াতে ছাবমিট কৰি যেতিয়া দিবা তোমালোকে, মই জাষ্ট ট্ৰাই কৰি দিছোঁ। মোৰতো কোনো ৰোল নম্বৰ সেনেকুৱা নাই। তো তোমালোকে ইয়াতে যেতিয়া লিখিবা, ইয়াত টাইপ কৰি তোমালোকে চাবা মোৰ কিবা এটা ৰোল নম্বৰ আহিছিলে ইয়াতে। তো মই ৰোল নম্বৰ মাৰি তোমালোকে ইয়াতে লিখা নিদিওঁ। তাৰপিছত তোমালোকে যেতিয়া এইখন ফিল আপ কৰিবা, এইখন ফিল আপ কৰাৰ পিছত তোমালোকে এখন ইণ্টাৰফেচ পাবা। তো তাত তোমালোকে তোমালোকৰ মা দেউতাৰ নাম, তো তোমাৰ নাম, কোনখন স্কুলৰ পৰা পাছ কৰিছিলা, কিমান মাৰ্ক পাইছিলা, আৰু এবাৰ সেইবিলাক দিব লাগিব। তো তোমালোকে কম্পিউটাৰ চলাব জানানে নাই, তুমি আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বিষয়ে কিবা অলপ ক'ব লাগিব। তাৰপিছত তোমালোকৰ যিটো ফটো এটা ষ্টেট কপি আছিলে, এটা ষ্টেট আৰু JPG ফাইল বনাই দিব লাগে, সেইটো তোমালোকে তাত দিব লাগিব। তো তাৰপিছত কথাটো হ'ল কি, তোমালোকে এতিয়া JPG ফাইল বা যি ফটোখন যেনেকৈ দিব দিছে সেইটো তোমালোকে দিবলৈ তোমালোকে যদি মোবাইলতে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব খোজা, তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব, তোমালোকে JPG ফাইল কেনেকৈ বনায় আৰু PDF ফাইল কেনেকৈ বনায় তোমালোকে যদি জনা, তেতিয়াহ'লে তোমালোকে সেনেকৈ PDF আৰু JPG ফাইলটো মাৰি পেলাই তোমালোকে ইয়াত মোবাইলতে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। আৰু যদি তোমালোকে ভাবা যে ইমান ৰিস্ক কেলৈ লওঁ বা
ৰিভিজিবল বনাব নাজানো তো মোৰ মতে তোমালোকে ইমান সেই কৰি লাভ নাই তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ যিকোনো এখন দোকানত গৈ পেলাই তোমালোকে এইটো কাম অতি সহজে কৰি দিব পাৰিবা আৰু যদি তোমালোকে মোবাইলত যেতিয়া কৰিবা নহয় কোনো কনফাৰ্ম লেটাৰ নাহে তোমালোকে মোবাইলতে থাকিব কিন্তু মই কোৱা নাই যে মোবাইলত কৰিব নোৱাৰি মোবাইলটো পাৰি তো যেতিয়া তুমি মোবাইল অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ দোকানত কৰিবা তো এখন কনফাৰ্ম লেটাৰ দিব তাৰ পৰা যদি কেতিয়াবা পিছলৈকে যায় যদি কিবা গণ্ডগোলো হয় বা তোমাৰ যদি কিবা নাহেও তেতিয়াহ'লে সেইখন নিকাৰেৰে তুমি আগলৈ পৰ্যায়বিলাক পাৰ কৰিব পাৰিবা তোমালোকে চেষ্টা কৰা মোবাইলত যিসকলে মইতো প্ৰথমতে কৈ দিলোঁ ইয়াতে দলকত আৰু এণ্টাৰ দল নম্বৰ মাৰিলে বেছিখিনি ভাগ ইয়াতে আছে তাৰ পিছৰখিনি একদম সহজ হয় খালি তোমালোকে JPG আৰু PDF ফাইল বনোৱাটো যদি নাজানা ইউটিউবত চাই পেলাই শিকি ল'বা তাৰপিছত তোমালোকে নিশ্চয় মোবাইলতে কৰিব পাৰিবা চিন্তা নাই আৰু যদি কোনোভাগ যে তোমালোকে ভাবা যে সেইখিনিও মই দেখাই দিব লাগিব JPG ফাইল কেনেকৈ লাগে গোটেইখিনি যদি কৈ দিব কাৰণে লাগে তোমালোক কমেণ্ট কৰি দিবা নিশ্চয় মই এদিন পিছতে তাৰ কাৰণে ভিডিঅ' বনাই দিম তো সকলোৱে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা তো কৰাৰ পিছত কথাটো হ'ল কি কেতিয়া দিব আনন্দৰাম বৰুৱা বঁটা তো যোৱাবাৰ দিছিলে ফেব্ৰুৱাৰীত তো এইবাৰো চাগে ফেব্ৰুৱাৰীত দিব তোমালোকে আগত দিব বুলি আশা নকৰিবা যোৱাবাৰ ফেব্ৰুৱাৰীত দিছিল ন এইবাৰ ফেব্ৰুৱাৰীতে চাগে চলি যাব ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে চলি থাকিব তো প্ৰথমতে গুৱাহাটীত দিয়া হ'ব মানে যিসকল ছাত্ৰই ষ্টেণ্ড কৰিছিলে ষ্টেণ্ড কৰাবিলাক মানে অসমৰ মুখ্যমন্ত্ৰী তাৰপিছত শিক্ষামন্ত্ৰী তেওঁলোকে দিব গুৱাহাটীত তাৰপিছৰ পৰা কামৰূপৰ পৰা চাগে গোৱালপাৰা আহিব গোৱালপাৰাৰ পৰা বঙাইগাঁও এনেকৈ চলি যায় একেবাৰে মাৰ্চলৈকে চলি যাব তো তোমালোকে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত তোমালোকে আনন্দৰাম বৰুৱা এৱাৰ্ড পাই যাবা তোমালোকৰ জিলাত তো এইখিনিয়ে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীসকলক আৰু যদি তোমালোকে মোৰ চেনেল নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা যাতে আগত মই যিবিলাক ভিডিঅ' বনাওঁ তাৰ ন'টিফিকেশ্যন তোমালোকে পাই থাকা ধন্যবাদ